তো হে গাইজ, তোমালোকেও যদি বিচাৰি আছা তোমালোকৰ সৰু কালৰ এনেকুৱা ধৰণৰ ফটোবোৰ যদি এনেকুৱা কৰিবলৈ, তো কেনেকৈ কৰিবা ব'লা আজি দেখাই আছো। তাৰ কাৰণে তোমালোকে প্ৰথমতে আহি যাবা গুগল জেমিনিত আহিলে ক্ৰিয়েট ইমেজত আহিলে তোমালোকৰ নিজৰ ফটোখন চিলেক্ট কৰি ল'বা। একদম সৰু কালৰ যিখন এলবামৰ ফটোবিলাক আছে, তো তোমালোকে প্ৰথমতে ফটোখন নিজৰ চিলেক্ট কৰি ল'বা। ফটোখন চিলেক্ট কৰি তাত এটা প্ৰম্পট পেষ্ট কৰি দিবা। প্ৰম্পটটো পেষ্ট কৰি পেলাই অকণমান ৱেইট কৰাৰ লগে লগে এইখন ফটোখন মই আপলোড কৰি দিছোঁ, চোৱা। আৰু এইখন একদম কিমান পুৰণা ফটো মই ভালকৈ দেখাই আছোঁ। এইখন কিমান পুৰণা ফটো, ফাটা চিটা ফটো। অকণমান টাইম ৱেইট কৰাৰ পাছতে তোমালোকৰ এখন ফটোখন বনি যাব, চোৱা কি ধুনীয়া ফটো বনি গ'ল, কি মজা। চোৱা কেনেকুৱা ফটোখন কেনেকুৱা বনি গ'ল। এইখন ফটা চিটা ফটো আছে, এইখন জুম কৰিলেও নাফাটে। চ' তোমালোকে দেখিলা পুৰণা ফটা চিটা ফটোখন কি ধুনীয়াকৈ একদম পুৰা 4K HD পুৰা কনভাৰ্ট হৈ গ'ল আৰু একদম ইজি হয় বনাবলৈ। চ' তোমালোকে যোৱা বনোৱা, আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিবা। যদি তোমালোককো ফটো বনোৱা প্ৰম্পটটো লাগে, মোৰ ইনষ্টাগ্ৰামৰ বায়'ত যিটো মোৰ মানে ব্ৰডকাষ্ট চেনেলৰ লিংক আছে তাত গৈ জইন কৰা। মই তাতে প্ৰম্পটটো দি থৈ দিম আৰু ফ'ল' কৰিব নাপাহৰিবা।